মৃণাল আৰু প্ৰাঞ্জিত মোৰ কণ্টেক্ট লিষ্টত একদম ওপৰতে থাকে বস্তুটো বহাগী বিদায় টাইপে হ'ব হেল্ল' গাইজ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম আজি একদম ভিডিঅ'টো বহুত ধামাকা হ'ব কিয়নো আজি মোৰ মানে খুব প্ৰিয় মানে ভাইটি আৰু তন্ময় শইকীয়া কামপুৰত আহিছে আৰু মই কামপুৰলৈ আহিলোঁ জেঠাই ঘৰ আছে যিহেতু তো ইয়ালৈ আহিলোঁ জেঠাই ঘৰৰ পৰা ওচৰতে আৰু য'ত বিহু পাতিছে তালৈ আহিব তন্ময় তো তন্ময় আহি আছে খবৰ পাইছোঁ তো তাকে ধুনীয়াকৈ আপোনালোকক দেখাম তন্ময়ৰ লগত বিহু আজি এনজয় কৰিম ধুনীয়াকৈ চাই থাকিব শেষলৈ থেংক ইউ তো গাইজ এতিয়া মই ভিডিঅ' বনালে আপোনালোকে জানেই যিহেতু চবকে স্কেটছ এখন দিওঁ গিফ্ট দিওঁ তো তন্ময়লৈ মই ধুনীয়াকৈ ড্ৰ কৰিছিলোঁ আৰু লগত মই এইকেইটা আছে আহিছোঁ কোন কোন আছে এয়া মাহী ল'ৰাহঁত আছে এয়া জানো এইপিনে প্ৰাঞ্জিত দেখিয়ে থাকে ইয়াৰ ব্লগটো পূৰা ভাইৰেল যায় আৰু একো অলপ ভাইৰেল কৰি দিয়ক বাকী মই ড্ৰয়িং গাইজ এইখন তন্ময় ধুনীয়াকৈ বনালোঁ পৰ্ট্ৰেইটখন পেঞ্চিল স্কেচ কেনেকুৱা আছে জনাব তো চাই থাকিব তাক গিফ্ট কৰিম এখন ধুনীয়াকৈ শেষলৈ চাব এনজয় কৰিব ভিডিঅ'টো শ্বেয়াৰ টেয়াৰ কৰি দিব অলপ ভিউ লাগে তো সেয়াই আৰু চাই থাকক খবৰ ভালেই তোমাৰ কোৱা এতিয়া কোৱা কেনেকুৱা লাগিলে তাকে আহি পাইছোঁহি অলপ পঢ়িছোঁ আৰু তুমিও আহিলা বিৰাট ভাল লাগিছে বাকী আজি আছোঁ পূৰা নাচিম ধুনীয়াকৈ একদম 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 নাচিব লাগিব আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু নেক্সট গৈ থাকিম আৰু একদম সেইটোৱে হয় 6-5 হ'লে যাম নিশ্চয় নিশ্চয় বহুত ভাল লাগিছে বাকী কোৱা কিবা আৰু নিউ চং মানে ওচৰি তাকে নিউ চংটো মানে কি হ'ল একচুৱেলি আমাৰ যোনজন মিউজিক প্ৰডিউচাৰ আছিলে তেওঁৰ অকণমান অসুস্থ হৈছিল তেওঁ তাৰপাছত এতিয়া দুদিনমান আকৌ লেট হ'ব গতিকে একো কনফাৰ্মেই হোৱা নাই নিশ্চয় ডেটটো যদি একদম কনফাৰ্ম হৈ যায় আপডেট দিম পাব আপোনালোকে আহিছিলোঁ আৰু তাকে এতিয়া বস্তুটো বহাগী বিদায় টাইপে হ'ব আৰু তো তেনেকুৱা হ'ব আৰু বাকী স্কেটছখন বাকী তোমাৰ স্কেটছখন দেখিছিলোঁ তাৰপিছতে পাবা আৰু দিবা বঢ়িয়া দিয়া 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 বঢ়িয়া ভাল লাগিছে দিয়া হ'ব দিয়ক আৰু দিয়া লগ পাম আৰু একদম
আজি এজন আমাৰ উঠি অহা প্ৰজন্মই তেখেতৰ মানে ইমানেই শুভাকাংক্ষী আজি আমাৰ তেখেত তন্ময় শইকীয়া মৃণালে পেঞ্চিল স্কেচ তেখেতৰ প্ৰতিচ্ছবিয়ে আনিছে সঁচাই 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 আদৰণীয় উঠি অহা প্ৰজন্ম নিজৰ ল'ৰা দিছে মৃণাললৈ এটা হাত চুবৰি লাগে দেই ইমান ধুনীয়াকৈ অংকন কৰিছে ল'ৰাটোৱে আৰু বিৰাট ভাল লাগিছে ই জেঠাই ঘৰলৈ আহিছে বোলে ফাংচন চাবলৈ হয় নে নহয় হয় ন থেংক ইউ ছ' মাছ আগুৱাই যোৱা আৰু বহুত 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 ভাল লাগিছে আৰু ই আৰু ইয়াৰ ভায়েক ন প্ৰাঞ্জিত মৃণাল আৰু প্ৰাঞ্জিত মোৰ কণ্টেক্ট লিষ্টত একদম ওপৰতে থাকে দেই চুলিও বোলে মোৰ নিচিনা কৰিছে বোলে থেংক ইউ ছ' মাছ ঠিক আছে
লাগিলে এতিয়া ভাল লাগিলে মজা ফাটাই দিছে একদম বহুত মজা লাগিছে আৰু সেইটোৱে কামপুৰৰ পৰিৱেশ ভাল লাগিলে ভাল লাগিলে আৰু তোমালোকৰ মানে ইমান ভাল সহায়টো দেখি পেলাই মোৰ বিৰাট ভাল লাগিছে আৰু আশা কৰোঁ তোমালোক এনেকৈ থাকা পাছলৈও যেতিয়া ডাঙৰ মানুহ হ'বাগে এদিন এনেকৈ থাকিবা এই বিশ্বনাথ গৈ আছো ঘৰত একদম ঘৰলৈ গ'লে ক'বা দেই এইচএছৰ ৰিজাল্টৰ সময়ত এইটো নাযাবা যেতিয়া 2টা কিমান হ'ল 35 মান হৈছে ধুনীয়াকৈ আমি আহি আছোঁ তন্ময়ক চাই কৰি ৰাস্তা দি কেনেকুৱা লাগিল ক'ব থেংক ইউ দেই সকলোকে ভাল লাগিলে মাস্ক মাৰি আছোঁ মোৰ একদম কাহ চাহ আছে ডিঙিত মাৰি আছোঁ এই কাপোৰ তো ঠিকে আছে দিয়ক বাই